নৱৰাত্ৰিত 9 দিনত 9টা বিশেষ ৰঙৰ যদি কাপোৰ পিন্ধে তেনেহ'লে বিশেষ ধৰণৰ সুফল লাভ কৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নৱৰাত্ৰিৰ প্ৰথম দিনটোত পৰ্বতৰাজ হিমালয়ৰ পুত্ৰী মা শৈলপুত্ৰীৰ দিন হিচাপে পালন কৰা হয় বা পূজা কৰা হয়। এই দিনটোত আপুনি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে যথেষ্ট সুফল পাব। দ্বিতীয় দিনটোত মাতা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয়। এই দিনটোত আপুনি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে বিশেষ ধৰণৰ সুফল পাব। তৃতীয় দিনটোত মা চন্দ্ৰঘণ্টাৰ পূজা কৰা হয়। এই দিনটোত আপুনি গ্ৰে ৰঙৰ কাপোৰ পিন্ধিলে শুভ হয়। চতুৰ্থ দিনটোত মা কুষ্মাণ্ডা দেৱীক পূজা কৰা হয়। এই দিনটোত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে সুফল পাব। পঞ্চম দিনা মা স্কন্দ মাতাৰ পূজা কৰা হয়। এই দিনটোত আপুনি বগা ৰঙৰ কাপোৰ পিন্ধিলে যথেষ্ট সুফল পাব। ষষ্ঠ দিনটোত মা কাত্যায়নী দেৱীক পূজা কৰা হয়। এই দিনটোত আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে শুভ হয়। সপ্তম দিনটোত মা কালৰাত্ৰিক পূজা কৰা হয় আৰু এই দিনটোত আপুনি নীলা ৰঙৰ কাপোৰ পিন্ধিলে যথেষ্ট শুভ হ'ব। অষ্টম দিনটোত মাতা মহাগৌৰীক পূজা কৰা হয়। এই দিনটোত আপুনি গোলপীয়া ৰঙৰ কাপোৰ পিন্ধিলে শুভ হয়। 9 নম্বৰ দিনটোত মাতা সিদ্ধিদাত্ৰীক পূজা কৰা হয় আৰু এই দিনটোত আপুনি যদি বেঙুনীয়া ৰঙৰ কাপোৰ পৰিধান কৰে তেনেহ'লে যথেষ্ট শুভ হয়। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।